এনি প্ৰিমিয়াৰ নিউজ আৰু ইংলণ্ডকৰী আবৃতাৰ পৰা আপোনালোকক পোনপটীয়া সম্প্ৰচাৰণ দেখুৱাবলৈ চেষ্টা কৰিম যে ইতিমধ্যে সামৰণিৰ অনুষ্ঠান হৈছে ছট পূজা পাণবাৰী ছট পূজা ঘাটত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইংলণ্ডকৰী আবৃতাৰ পৰা মই নিবেদিতা শৰ্মাই সন্ধিয়াৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছট পূজাৰ অন্ত পৰে। ঠিক সেই মৰ্মে ডিফু পাণবাৰী ছট পূজা ঘাটত পুৱা যজ্ঞ স্থাপন কৰা হৈছিল আৰু যজ্ঞৰ শুভাৰম্ভ কৰে সন্মানীয় অতিথি কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচা MSc অজিত দে ডাঙৰীয়াই। লগতে সহযোগ কৰে ছট পূজা কমিটিৰ সভাপতি চৌহান প্ৰসাদ মাহাতো, সম্পাদক কিশোৰ কুমাৰ গুপ্তা। সন্মানীয় কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচা ডাঙৰীয়াই সাংবাদিকসকলৰ আগত কয় যে ছট পৰ্ব অকল হিন্দীভাষীসকলৰে নহয়, সমগ্ৰ ভাষাভাষী লোকসকলৰ বাবেও। বিগত কোভিড মহামাৰীৰ পৰা সকলোৱে যুঁজি বছৰৰ ছট পূজাটি সুন্দৰভাৱে সকলোৱে পালন কৰিব পাৰিছে। সেইবাবে সকলো ৰাইজক সূৰ্যক প্ৰণাম কৰি আগন্তুক সময়বোৰ যাতে সুকলমে পাৰ কৰিব পাৰে তাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কয়। তাৰপিছত পুৱা 4:30 বজাত যজ্ঞ আৰম্ভ হয় আৰু 5:30 বজাত শেষ হয়। 4 বজাত সূৰ্যক অৰ্ঘ দিয়া হয় আৰু প্ৰসাদ বিতৰণ কাৰ্যসূচীৰে সমাপ্ত কৰা হয়। ইয়াৰ উপৰিও পাণবাৰী ছট পূজা কমিটিয়ে দুদিনীয়া কাৰ্যসূচীৰে সুন্দৰভাৱে পৰিচালনা কৰে আৰু কমিটিখনত থাকে সভাপতি চৌহান প্ৰসাদ মাহাতো, সম্পাদক কিশোৰ কুমাৰ গুপ্তা, কোষাধ্যক্ষ ওম প্ৰসাদ গুপ্তা, কাৰ্যবাহী সদস্যসকল সঞ্জীৱ কুমাৰ ঝা, ৰঞ্জিত সাহা, মুকেশ সিং, ৰবীন্দ্ৰ সাহা, সতেজ শুক্লা, উপদেষ্টা লাল বাহাদুৰ চৌহান, গণেশ গুপ্তা, সদস্যসকল বিপিন চৌধুৰী, সুৰেন্দ্ৰ সাহা, মুন্না সাহা। সন্ধিয়াৰ বাতৰি ইমানেই। ধন্যবাদ। ছট পূজাৰ উপলক্ষে এই ছট পূজা খালি আমাৰ বিহাৰী ভাইসকলৰ কাৰণে নহয়, সকলো এটা এইটো জাতীয় উৎসৱ, নেশ্যনেল ফেষ্টিভেল। গোটেই এটা বেলেগ বিহাৰী জাতিৰ সম্প্ৰদায়ৰ বাহিৰেও বেলেগ চবেই অহা ভক্তসকলক, চকীসকলক, শিশুবাহীসকলক, কমিটিসকলক প্ৰথমতে মই এই ছট পূজাৰ উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সিহঁতৰ কামনা পাওনা হয়। আজি আমি আজি দেশত গোটেই পৃথিৱীতে কৰোণা বিয়পিছিলে, একো বুজা চুজা কৰিব পৰা নাছিলে আমাৰ সকলো ভক্তসকলে। আজি 2 বছৰৰ পাছত ইমান ধুনীয়াকৈ এই পাণবাৰী স্থিত মোৰ ধনশিৰি সমষ্টি কাৰ্বি আংলং অট'নমাছ কাউন্সিল এৰিয়াত যিটো হৈছে, সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো মংগলময় হওক, সূৰ্য দেৱতাই যাতে সকলোকে আশীৰ্বাদ দিয়ক। ময়ো নিজে আহিছোঁ, আজি খুচি পাইছোঁ, ময়ো আশীৰ্বাদ ল'বলৈ আহিছোঁ। আৰু আজি আমাৰ CM ছাৰ আহিব পৰা নাই, তেখেতে বেলেগ কাৰ্যত মুম্বাইত আছে, পাৰ্টীৰ কাৰ্যত। গতিকে তেখেতৰ ফালৰ পৰা আৰু মোৰ ফালৰ পৰা অট'নমাছ কাউন্সিলৰ পৰা সকলো আজি ছট পূজাৰ উপলক্ষে বিহাৰী ভাই বন্ধুসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ৰাজ্যক ছট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই বিগত যোৱা বছৰ যিখিনি ধৰণে কৰোণা কাৰণ ছট পূজাটো হোৱা নাছিল, এইবাৰ ঈশ্বৰকো ধন্যবাদ দিছোঁ আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে এই ছট পূজাৰ পিছত কৰোণাটো মাত্ৰ ডিফু নহয়, ভাৰতৰ সমগ্ৰ পৃথিৱীৰ পৰা কৰোণাৰ প্ৰকোপটো যে কমি যায়। আমাৰ এই ছট পূজাৰ কাৰ্যসূচীটো দিৱালীৰ 7 দিন পিছৰ পৰা আৰম্ভ হয়। প্ৰথম দিন আজি এবাৰ 9 তাৰিখে খৰ্ণা হৈছে। খৰ্ণাৰ পৰা ব্ৰত আৰম্ভ কৰে আৰু ৰাতি পূজা কৰি ব্ৰতধাৰীয়ে অলপ প্ৰসাদ গ্ৰহণ কৰে। তাৰপিছত যোৱাকালি দ্বিতীয় দিনাখন ব্ৰত কৰি আবেলি আহিব, ইয়াত সূৰ্যক জল দিব আৰু আপোনাৰ গংগা জলক জল দি দ্বিতীয় দিনাখন সেইটো আবেলি উভতি যাব। এই আজি তৃতীয় দিনাখন ৰাতিপুৱা আহি সূৰ্যদেৱ গংগা প্ৰাৰ্থনা কৰি ছটা সূৰ্য উদয়ৰ লগে লগে ইয়াৰ পৰা ওলাই সেই ব্ৰতটো সমাপন কৰিব। হৱন আজি 4:30 পৰা হৱন এটা আৰম্ভ কৰিছিলোঁ। হৱন আমি আমাৰ নিয়মত প্ৰত্যেক পূজাত আমি হৱন কৰাটো শুভ মানা যায় আৰু বাতাৱৰণ শুদ্ধি কৰা হয়। সেইটো দি যিহেতু সমগ্ৰ দেশতে ছট পূজা উদযাপন কৰি আছে, সেইলৈ আপোনালোকৰ সমিতিয়ে বা ছট পূজাক লৈ আপোনাৰ নেশ্যনেল হলিডে পাৰে? ছট পূজা মাত্ৰ আগতে কোৱা হৈছে বিহাৰৰ বুলি কোৱা হৈছে, কিন্তু আজি সমগ্ৰ ভাৰতবৰ্ষতে ছট পূজা পালন কৰা হয়। সেয়েহে
মই চৰকাৰ প্ৰশাসন সকলোকে এটা নিবেদন কৰিব বিচাৰোঁ যে এই ছট পূজাক এটা নেশ্যনেল হলিডে একদিন নেশ্যনেল হলিডে দিলে আমি বহুত কৃতজ্ঞ হ'ম চৰকাৰ বা চৰকাৰকে আমি অনুৰোধ জনাইছোঁ যে এটা নেশ্যনেল হলিডে ডিক্লেয়াৰ দিলে বহুত ভাল হয়। আচ্ছা, আপোনাৰ যিটো ছট ঘাট আছে এই ছট ঘাট ভৱিষ্যতে ইয়াতকৈ উন্নতি কৰাৰ কিবা পৰিকল্পনা আছে? আমি এটা পদক্ষেপ লৈছোঁ। আমাৰ ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিলে আমাক এটা মাটিটো এলটমেণ্ট দিবহে বহুত জলদি, আৰু MLA চাহাবে আমাক প্ৰতিশ্ৰুতি দিছে এই হোৱাৰ লগে লগে তেওঁ নিজৰ ফাণ্ডৰ পৰা এই ঘাটটোক মানে বনাই দিব বুলি কৈছে। যিখিনি মানে উন্নয়ন লাগিব ঘাটটো, MLA চাহাব বিদা সিং ইংলেণ্ড কালি আহিছিলে, তেওঁ কৈছে এই ঘাটটোক উন্নয়ন কৰা দায়িত্ব তেওঁ লৈছে। থেংক ইউ ভেৰি মাছ।